আহক আজি আমি পনীৰ ৰেচিপি বনাম। তাৰ বাবে আমাক সামগ্ৰী লাগিব পনীৰ অকমান, বাটাৰ অকমান, পিঁয়াজ এটা ল'ব। মানে আপোনালোকে পনীৰ পৰিমাণ চাই দি ল'ব। মোৰ যিহেতু অকমান, সেইবাবে মই পিঁয়াজ লৈছোঁ এটা, আদা অকমান, নহৰু কেইফুটামান, কাজু 5টা, গোটা মছলাৰ ভিতৰত আছে 2টা শুকান জলকীয়া, লং, দালচেনি, ইলাইচি। ইয়াত গুড়ি মছলাৰ ভিতৰত আছে অকণমান গৰম মছলা, ৰেড চিলি, জিৰা, ধনিয়া আৰু 2টা মিডিয়াম চাইজৰ বিলাহী। আহক মই এতিয়া তেলত গোটা মছলাকেইটা দি দিম, জলকীয়া 2টাও দি দিম। এইখিনি হৈ গৈছে, এতিয়া মই পিঁয়াজখিনি দি দিম। মই হাতৰ লগতে দিছোঁ, হাত ইউজ কৰিয়ে দি দিছোঁ আৰু। এতিয়া এনেদৰে ভাজি থাকিব অকণমান সময়। এইখিনি এনেদৰে অলপ সময় ভাজি থাকিম। এইখিনি 60% ভজা হ'লে আপোনালোকে অলপ ঠাণ্ডা কৰি মিক্সিত পিচি ল'ব পাৰিব, গেৰা হয়। আৰু যদি আপোনালোকে ইচ্ছা কৰে এনেকৈও বনাব পাৰে, অকণমান ভাজি থাকিব। সকলো ঘৰত মিক্সি উপলব্ধ নাথাকে, তেখেতলোকে এনেদৰেও বনাব পাৰিব, একো প্ৰব্লেম নহয়। এনেকৈ বনালে খাবলৈ বহুত টেষ্টি হয়। মোৰ প্ৰায় হৈ গৈছে আৰু অকণমান সময় ভাজিব লাগিব, আৰু অলপ সময় মই ভাজি ল'ম। আপোনালোকে ইচ্ছা কৰিলে এনেদৰেও বনাব পাৰিব, মিক্সি নিপিচা কৰিও, তেতিয়াও সোৱাদটো একেই থাকিব। মই এতিয়া মিক্সি দিম বাৰু। এইখিনি মোৰ হৈ গৈছে। এতিয়া মই ঠাণ্ডা হ'বলৈ দি মিক্সিত দি ল'ম। আপোনালোকে পৰৱৰ্তী পৰ্যায়খিনি চাই থাকক। এতিয়া পেষ্টখিনি মই দি ল'ব। ইয়াত এতিয়া মই এড কৰি দিম হালধি দিব অকণমান, সোৱাদ অনুসৰি নিমখ। ধুনীয়াকৈ ভাজি ল'ব। মই এতিয়া মিক্সিত দিয়া লাষ্টৰ পানীখিনি মই অলপ ইয়াত মিহল কৰি দিম। এতিয়া মই ইয়াত মছলাখিনি দি দিম, অথনি লোৱা মছলাখিনি। এতিয়া মই এইখিনি অলপ লৰাই ল'ম। আৰু এতিয়া মই ইয়াত বাটাৰ অলপ দি দিম। এতিয়া ধুনীয়াকৈ ভাজি ল'ম। এনেদৰে অকণমান সময় ভাজি থাকিম, মছলাখিনি ধুনীয়াকৈ মিলি যোৱাকৈ। তাৰপিছত মই ইয়াত পনীৰখিনি দি দিম আৰু অলপ ভাজি ল'ম। পনীৰখিনি ইয়াত দি দিম। আপোনালোকে ইচ্ছা কৰিলে পনীৰখিনি অলপ সময় ভাজি ল'ব পাৰিব, অকণমান লাইটকৈ। এতিয়া মই এইখিনি ধুনীয়াকৈ ঢাকোন দি অলপ সময় লো ফ্লেমত সিজিবলৈ দিম। এয়া চাওক, আমাৰ পনীৰ ৰেডি হৈ গ'ল। এইখিনি হৈ গৈছে, মই এতিয়া গেছটো অফ কৰি দিম। এয়া মোৰ পনীৰ ৰেডি হৈ গৈছে। এয়া মই বাতি এটাত পৰিৱেশন কৰি লৈছোঁ। এয়া চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে। আপোনালোকেও এনেধৰণে ঘৰত বনাই ট্ৰাই কৰি চাবচোন, আৰু খাবলৈ বহুত সোৱাদ হয়।